আন্দোলন চলাব লাগে সেই মতে আমি আন্দোলন চলাই গৈ থাকিম যেতিয়ালৈকে আমাৰ দুই চাৰিটাৰ নিচিনাকৈ আমাৰ এই
নিৰাপত্তাৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে আমি ক্ষান্ত নাথাকিম। গতিকে সমূহ ৰাইজক মই অনুৰোধ জনাইছো, আমাৰ কাৰ্যসূচী দফা ইমানতে অন্তৰ্ভুক্ত নহয়। আমি এই এজিও চিভিলৰ এই কাগজখন প্ৰদান কৰাৰ পিছৰে পৰাই আমি খন্তেক পিছতে আমাৰ কাৰ্যসূচী দফা আমি কুশল ভ্ৰমণলৈকে গৈ পদযাত্ৰা